নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশৰ দ্বিতীয়টি পাঠ পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। আহা তেন্তে আজিৰ পাঠটিলৈ আগবাঢ়ো। পাঠ 2 পৰিস্থিতিতন্ত্ৰ। প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী আদিবোৰক বুজো। আমি প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ আদি সকলোখিনিকে একেলগে বুজো। এইবোৰ হৈছে পৰিৱেশৰ একোটা উপাদান। অৰ্থাৎ এইবিলাক হৈছে পৰিৱেশত থকা একোটা লাগতিয়াল অংশ বুলি ক'ব পাৰি। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান। এই উপাদানবিলাকৰ ভিতৰত বায়ু, পানী, মাটি, তাপ, পোহৰ হৈছে অজৈৱিক। অজৈৱিক মানে যিবিলাক বস্তুৰ প্ৰাণ নাই, জীৱ নাই, এনে উপাদান। আৰু উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, অণুজীৱ হৈছে জৈৱিক উপাদান, অৰ্থাৎ যিবিলাক জীৱ আছে, জীৱিত। আৰু জৈৱিক উপাদান বুলি ক'লে আমি উত্তৰ দিব লাগিব উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, অণুজীৱ। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈৱিক উপাদানৰ নিজস্ব ভূমিকা আছে। অৰ্থাৎ আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ মানে আমাৰ পৰিৱেশটো ভালদৰে থাকিবলৈ, পৰিৱেশ সকলোবিলাক জীৱ জন্তু বাচি থাকিবলৈ, সুন্দৰভাৱে পৰিষ্কাৰকৈ থাকিবৰ কাৰণে ইয়াত থকা জৈৱিক আৰু অজৈৱিক উপাদানবিলাকে নিজৰ নিজৰ কাম সঠিকভাৱে সুচাৰুৰূপে কৰি থাকিব লাগিব আৰু সেইধৰণে কৰি থাকে। এই দুই ধৰণৰ উপাদানৰ মাজত স্থায়ী পাৰস্পৰিক সম্পৰ্ক অনবৰত চলি থাকে। এই দুই ধৰণৰ অজৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ মাজত নিজৰ ভিতৰতে পাৰস্পৰিক মানে নিজৰ ভিতৰতে এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো অনবৰতে সদায় ভাল ধৰণে চলি থাকে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। সেউজীয়া উদ্ভিদে কেনেধৰণে খাদ্য প্ৰস্তুত কৰে? সূৰ্যৰ পোহৰত সহায়ত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। তেওঁলোকে জীয়াই থাকিবৰ কাৰণে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। অৰ্থাৎ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ সহায়ত আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লগতে শিপাই শুহি লোৱা পানীৰ সহায়ত প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বোলা হয়। উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱা বাবে এইবোৰ হৈছে উৎপাদক। উদ্ভিদে নিজৰ আহাৰটো নিজে প্ৰস্তুত কৰি লয়, সেইটো কাৰণে এইবিলাকক উৎপাদক বুলি কোৱা হয়। উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈৱিক উপাদান বায়ু, পানী আৰু সৌৰশক্তি ব্যৱহাৰ কৰে। উদ্ভিদে আহাৰ প্ৰস্তুত কৰাৰ সময়ত অজৈৱিক উপাদান, পৰিৱেশত থকা অজৈৱিক উপাদান যেনে বায়ু, পানী আৰু সৌৰশক্তিৰ সহায় লয়। পৰিৱেশত এনেদৰে জৈৱিক আৰু অজৈৱিক উপাদানে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিতন্ত্ৰ গঠন কৰে। পৰিৱেশত এনেধৰণে জৈৱিক আৰু অজৈৱিক উপাদানবিলাকে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিতন্ত্ৰ গঠন কৰে। কাষত আমি এটা ছবি দেখা পাইছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ গছ গছনি দেখা পাইছোঁ। জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাই পৰিস্থিতিতন্ত্ৰ গঠন কৰে। পৰিস্থিতিতন্ত্ৰ কেনেধৰণে গঠন হয়? এই পৰিৱেশত থকা জৈৱিক আৰু অজৈৱিক উপাদানবোৰৰ ভিতৰত নিৰ্ভৰশীলতাৰ বাবে পৰস্পৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীলতাৰ কাৰণে পৰিস্থিতিতন্ত্ৰ গঠন হয়। পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া খাদ্য শৃংখল এটাৰ সৃষ্টি হয়। খাদ্য শৃংখল এটাৰ সৃষ্টি কেতিয়া হয়? যেতিয়া পৰিৱেশত থকা এটা প্ৰাণীয়ে আন এটা প্ৰাণীক ভক্ষণ কৰে, অৰ্থাৎ খায়। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। উদ্ভিদৰ পৰা খাদ্য শৃংখলটো আৰম্ভণি হয়। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় বাবে উদ্ভিদৰ
পিছত সদায় তৃণভোজী প্ৰাণী থাকে। উদ্ভিদক তৃণভোজী অৰ্থাৎ তৃণভোজী মানে ঘাঁহ বন খাই, ঘাঁহজাতীয় উদ্ভিদবিলাক খাই জীয়াই থকা প্ৰাণীবিলাক সদায় তৃণভোজী প্ৰাণী থাকে। তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায় বাবে খাদ্য শৃংখলটোত তৃণভোজী প্ৰাণীৰ পিছতেই মাংসভোজী প্ৰাণী থাকে। তৃণভোজী প্ৰাণীবিলাকক আকৌ মাংসভোজী অৰ্থাৎ যিবিলাক প্ৰাণীয়ে মাংস খায় সেইবিলাককে মাংসভোজী প্ৰাণী বোলা হয়। এই প্ৰক্ৰিয়াটো সচৰাচৰ ঘটি থকা এটা প্ৰাকৃতিক ঘটনা। সচৰাচৰ মানে সাধাৰণতে ঘটি থকা। এই প্ৰক্ৰিয়াটো সাধাৰণতে ঘটি থাকে। এই প্ৰক্ৰিয়াটো হৈয়ে থাকে। খাদ্য শৃংখলত প্ৰথমে থাকে উদ্ভিদ, তাৰপিছৰখিনি থাকে তৃণভোজী প্ৰাণীবিলাক আৰু তাৰপিছত থাকে মাংসভোজী প্ৰাণীবিলাক। তৃণভোজী প্ৰাণীবিলাকক খায় আৰু তৃণভোজী প্ৰাণীবিলাকক মাংসভোজীবিলাকে খায়। সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্ভিদৰ পৰা খাদ্য পায়। প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা। হয়, সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানে পোনপটীয়াভাৱে বা আওপকীয়াভাৱে, আমি ইংৰাজীত কওঁ যে ডাইৰেক্টলি বা ইনডাইৰেক্টলি, সেইটো কথা কৈছে। এই সকলোবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পোনপটীয়াকৈ বা আওপকীয়াকৈ জীয়াই থাকিবৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদ অৰ্থাৎ গছ গছনিবিলাকৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ পৰা খাদ্য পায়। প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে। সাধাৰণতে সকলো প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, সেয়া পোনপটীয়াই হওক বা আওপকীয়াই হওক। আৰু এইদৰে প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰাৰ বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা। উদ্ভিদ হৈছে উৎপাদক আৰু প্ৰাণীবোৰ হৈছে উপভোক্তা। হয়, ইয়াৰ পিছৰ অংশলৈ আগবাঢ়ো। কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে পোনপটীয়াভাৱে অৰ্থাৎ ডাইৰেক্টলি উদ্ভিদকে খায়। সেইবোৰ প্ৰাণী হৈছে প্ৰাথমিক উপভোক্তা। সেইবিলাক প্ৰাণীক আকৌ প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়। এই উপভোক্তাকো কেইবাটাও ভাগত ভাগ কৰিছে। তাৰে প্ৰথম ভাগটো হৈছে প্ৰাথমিক উপভোক্তা। আৰু ইয়াৰ পিছৰ অংশখিনি আমি লাহে লাহে পঢ়ি পাম। যেনে প্ৰাথমিক উপভোক্তাৰ উদাহৰণ দিছে ইয়াত, যেনে গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু আদি তৃণভোজী প্ৰাণী। তোমালোকক যদি সোধা যায় তৃণভোজী প্ৰাণী কেইটামানৰ উদাহৰণ দিয়া, তেতিয়া এইখিনি তোমালোকে ক'ব লাগিব। গৰু, ম'হ, ছাগলী, হৰিণা, শহাপহু ইত্যাদি। এইবিলাকে কি কৰে? ঘাঁহজাতীয় উদ্ভিদবিলাক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু এইবিলাক হৈছে প্ৰাথমিক উপভোক্তা। আকৌ কিছুমান প্ৰাণীয়ে প্ৰাথমিক উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। আকৌ কিছুমান প্ৰাণী আছে যিবিলাকে এই প্ৰাথমিক উপভোক্তা অৰ্থাৎ গৰু, ম'হ, ছাগলী, হৰিণা এইবিলাকক খাদ্য হিচাপে গ্ৰহণ কৰে। সেইবোৰ হৈছে গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এইবিলাকক আকৌ গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বুলি কোৱা হয়। এই প্ৰাণীবোৰে পৰোক্ষভাৱে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ খায়। হয়, পৰোক্ষভাৱে ইহঁতে পৰোক্ষভাৱে ইহঁতে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। ইহঁতে যিহেতু তৃণভোজী প্ৰাণীবিলাকক খায়। যেনে বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্ৰাণী। আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী। যেনে মানুহ। সৰ্বভোজী প্ৰাণী মানে কিছুমান প্ৰাণী আছে যিবিলাক প্ৰাণীয়ে উৎপাদক অৰ্থাৎ উদ্ভিদজাতীয় আৰু উপভোক্তা, প্ৰথম পৰ্যায়ৰ উপভোক্তাই হওক বা দ্বিতীয় পৰ্যায়ৰ উপভোক্তাই হওক, ইহঁতক সকলোকে খায়। এইবোৰে হৈছে সৰ্বভোজী প্ৰাণী, তাৰমানে সকলোকে খায়। যেনে মানুহে সকলোৱে খায়, উদ্ভিদ খায়, শাক পাচলিবিলাক খায়। আকৌ প্ৰাণী মাছ মাংস আমি খাওঁ, সেইটো কাৰণে সৰ্বভোজী প্ৰাণী হৈছে মানুহ। এইদৰে সকলো জীৱই খাদ্য শৃংখলত এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে। আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে, যেনে ঘাঁহনি, পুখুৰী, শস্য পথাৰ, অৰণ্য আদি পৰিস্থিতি তন্ত্ৰ।
এইবিলাক হৈছে পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। তোমালোকক কেতিয়াবা যদি সোধা যায় পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া, তেতিয়া তোমালোকে ক'ব পাৰিবা ঘাঁহনি, পুখুৰী, শস্য পথাৰ, এইবিলাক একোটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। এতিয়া আমি তলৰ ছবিটোলৈ এবাৰ চাওঁ। ছবিটোত আমি কি দেখা পাইছোঁ? ইয়াত ল'ৰা এজনে পুখুৰীত বৰশী বাই থকা দেখা পাইছোঁ। তাৰ কাষতে বগলী এটা আছে, এইফালে ফুল গছ এইখিনি, আৰু এইখিনি ইয়াত কেইটামান হাঁহ চৰি আছে। আকৌ তেওঁৰ কাষতে কাছ এটা, কেঁকুৰা এজনী, এই ধৰণে ছবিটো আছে। গছ কিছুমান আছে এইফালে পাৰত, পুখুৰীটোৰ পাৰত। চোৱা, আমি তলৰ অংশটি এতিয়া অধ্যয়ন কৰিম। পুখুৰী হ'ল পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ। উত্তম উদাহৰণ মানে আটাইতকৈ এটা ভাল উদাহৰণ, উৎকৃষ্ট উদাহৰণ, বুজিবলৈ সহজ এনে এক উদাহৰণ। পুখুৰী হ'ল পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ। পুখুৰীত থকা জলজ উদ্ভিদ, যেনে জলজ উদ্ভিদ মানে যিবিলাক উদ্ভিদ জলত হয়, জলত থাকে, কেৱল জলতে ইহঁত বাস কৰে, যেনে শেলাই, মেটেকা, ভেঁট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। হয়, পানীত গজা ঘাঁহবিলাকে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক। আমি আগতে পাইছোঁ যে উদ্ভিদবিলাক হৈছে উৎপাদক। ঠিক তেনেধৰণে এই শেলাই, মেটেকা, ভেঁট, পানীত গজা ঘাঁহ এইবিলাকেও সূৰ্যৰ পোহৰৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰি নিজৰ বাবে খাদ্য প্ৰস্তুত কৰে, আৰু সেইকাৰণে এইবিলাকক উৎপাদক হিচাপে ধৰা হয়। এই উদ্ভিদবোৰক পুখুৰীত থকা কোনবোৰ জীৱই খায় ভাবি চোৱাচোন। এই যে পুখুৰীবিলাকত থাকে মেটেকা, ভেঁট, এইবিলাকক কিছুমান পুখুৰীতে থকা প্ৰাণীয়ে খায়। কোনবিলাক প্ৰাণীয়ে খায় বাৰু, সেইটো আমাক ভাবি চাবলৈ কৈছে। আমি তলত পঢ়িলে এই কথাটোৰ উত্তৰ বিচাৰি হয়তো পাম। বিভিন্ন ধৰণৰ কীট পতংগ, সৰু মাছ, শামুক আদিয়ে উদ্ভিদবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে। হয়, পুখুৰীত থকা এই উদ্ভিদবিলাকক পুখুৰীতে থকা কিছুমান কীট পতংগ, সৰু সৰু পোক, সৰু মাছ, শামুক আদিয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। সেইবাবে সেইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। পুখুৰী এটাত প্ৰাথমিক উপভোক্তা বুলি ক'লে আমি এই কীট পতংগ, সৰু মাছবিলাকক আমি বুজিম। এতিয়া বাৰু প্ৰাথমিক উপভোক্তা কোনবোৰ জীৱই খায়? এই যে প্ৰাথমিক উপভোক্তা আছে, সৰু কীট পতংগ, সৰু মাছ, শামুক, এইবিলাকক আকৌ কোনবিলাক উপভোক্তাই খায়? কোনবিলাক প্ৰাণীয়ে খায়? পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদিয়ে খায়। হয়, এই প্ৰাথমিক উপভোক্তা অৰ্থাৎ কীট পতংগ, সৰু মাছবিলাকক পুখুৰীতে থকা ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা এইবিলাকে খায়। সেইবাবে সিহঁত হ'ল গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। সেইবাবে এই ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদি হৈছে দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এই দ্বিতীয় পৰ্যায়ৰ উপভোক্তাক বাৰু কোন জীৱই খায়? এই দ্বিতীয় পৰ্যায়ৰ উপভোক্তা অৰ্থাৎ ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা এইবিলাক কোনে খায়? আমি পিছৰ অংশটিত উত্তৰটো বিচাৰি চাওঁ। ভেকুলী, কেঁকুৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা, চৰাই আদিয়ে খায়। হয়, ভেকুলী, কেঁকুৰা এইবিলাকক সাপে খায়, বগলীয়ে খায়, মাছৰোকা চৰায়ে খায়। এইবোৰেই হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। এইবিলাক হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা। আমি পালোঁ প্ৰথম শ্ৰেণীৰ উপভোক্তা হৈছে কোনবিলাক? সৰু কীট পতংগ, সৰু মাছবিলাক। দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আমি পালোঁ ডাঙৰ মাছ, কেঁকুৰাবিলাক। তৃতীয় শ্ৰেণীৰ উপভোক্তাত এতিয়া পালোঁ যে সাপ, বগলী, মাছৰোকা ইত্যাদি। তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতিতন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ। পৰিস্থিতিতন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত কিহৰ বাবে নিৰ্ভৰ কৰে জানানে তোমালোকে? এই পৰিস্থিতিতন্ত্ৰত যে আমি প্ৰাণীবিলাকৰ, উদ্ভিদবিলাকৰ বিষয়ে অধ্যয়ন কৰিলোঁ, সেইখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰে বাৰু? হয়, নিশ্চয় খাদ্যৰ বাবে নিৰ্ণয় কৰে, ইহঁতে নিৰ্ভৰ কৰে। চিন্তা কৰি লিখা। পুখুৰীত শেলাই, ঘাঁহ আদি নাথাকিলে কি হ'লহেঁতেন? পুখুৰীত শেলাই, ঘাঁহ এইবিলাক নাথাকিলে কি হ'লহেঁতেন বাৰু? এইবিলাকক খোৱা প্ৰাণীবিলাকো নাইকিয়া হৈ গ'লহেঁতেন। কাৰণ কিছুমান প্ৰাণী আছে যিবিলাকে শেলাই, ঘাঁহবিলাক খাই জীয়াই থাকে, হয়নে? গতিকে পৰিস্থিতিতন্ত্ৰত খেলি মেলি লাগিলহেঁতেন। আমি এই কথাটো হয়তো পিছৰ অংশটোত পাম। এতিয়া আমি পিছৰ অংশখিনি পঢ়ি চাওঁ। এতিয়া আমি বুজি পালোঁ যে খাদ্য শৃংখলত থকা বিভিন্ন ধৰণৰ জৈৱিক
উপাদানবোৰ হ'ল উৎপাদক আৰু প্ৰাথমিক, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ উপভোক্তা। এই আটাইকেইটা উপাদান পৰিস্থিতি তন্ত্ৰত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰি চলে। আমি ইতিমধ্যে এইখিনি পঢ়িয়ে আহিছোঁ। যেনেকৈ উৎপাদকে উৎপাদন কৰে, উদ্ভিদবিলাকে খাদ্য নিজে প্ৰস্তুত কৰি লয়, আকৌ উদ্ভিদবিলাকক প্ৰথম শ্ৰেণীৰ উপভোক্তাই খায়, আকৌ প্ৰথম শ্ৰেণীৰ উপভোক্তা দ্বিতীয় পৰ্যায়ৰ উপভোক্তাই খায়, দ্বিতীয় পৰ্যায়ৰ উপভোক্তা দ্বিতীয় পৰ্যায়ৰ উপভোক্তাক তৃতীয় পৰ্যায়ৰ উপভোক্তাই খায়। এইদৰে ইহঁতে পৰস্পৰে খাদ্যৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হয়। আমি এই কথাটো বুজি পালোঁ। পৰিৱেশত যিকোনো এটা উপাদান কমিলে বা বাঢ়ি গ'লে আন কেইটা উপাদানৰ ওপৰত তাৰ প্ৰভাৱ পৰে। হয়, পৰিৱেশৰ কোনো এটা উপাদান কমি গ'লে বা কোনো এটা বাঢ়ি গ'লে অন্য কেইটা উপাদানৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। ইয়াত উদাহৰণ দিছে, উদাহৰণস্বৰূপে পৰিৱেশত তৃণভোজী প্ৰাণী কমি গ'লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব। হয়, পৰিৱেশত যেতিয়া তৃণ খোৱা প্ৰাণীবিলাক ক্ৰমে নাইকিয়া হৈ আহিব, তেতিয়া আকৌ মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ'ব। হয়, কাৰণ মাংসভোজী প্ৰাণীয়েতো এই তৃণভোজী প্ৰাণীবিলাকক খায়ে জীয়াই থাকে, সেইটো কাৰণে এই প্ৰভাৱ পৰিব। তেতিয়া পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হ'ব। পৰিৱেশৰ যিটো ভাৰসাম্য সেইটো নোহোৱা হ'ব। আমি তলৰ ছবিটোত চাওঁ। এই কথাখিনি আমি স্পষ্টকৈ বুজিবলৈ চেষ্টা কৰোঁ তলৰ ছবিটোৰ সহায়ত। চোৱা, ইয়াত গছ আছে, গছ এজোপা, যাক উৎপাদক বুলি কোৱা হৈছে। হয়, গছ-গছনিয়ে নিজৰ খাদ্য এই সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুত থকা কাৰ্বন ডাই অক্সাইড শিপাই শুহি লোৱা পানীৰ দ্বাৰা পাতত খাদ্য প্ৰস্তুত কৰে। সিহঁতে খাদ্য প্ৰস্তুত কৰি জীয়াই থাকে, আৰু সেই উদ্ভিদবিলাকক কোনে খাদ্য হিচাপে গ্ৰহণ কৰে? এই হৰিণা জাতীয় অৰ্থাৎ প্ৰাথমিক উপভোক্তাই খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ এই প্ৰাথমিক উপভোক্তাবিলাক হৰিণা, গৰু, ছাগলী এইবিলাকক আকৌ দ্বিতীয় পৰ্যায়ৰ উপভোক্তা অৰ্থাৎ গৌণ উপভোক্তাই খাদ্য হিচাপে গ্ৰহণ কৰে। যেনেকৈ বাঘে হৰিণাক খায়, ঠিক তেনেধৰণে এই গৌণ উপভোক্তাবিলাক যেতিয়া মৰি যায়, তেতিয়া সিহঁতক গেলি পচি যোৱাত কিছুমান ভেঁকুৰ বেক্টেৰিয়াই সহায় কৰে, যিবিলাকক কোৱা হয় বিয়োজক। আকৌ ঠিক তেনেধৰণে কেতিয়াবা প্ৰাথমিক উপভোক্তাবিলাকো নিজে যেতিয়া মৰি যায়, তাৰ শৰীৰৰ অৱশেষাংশখিনি এই বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ এইবিলাকে গেলাই পচি যোৱাত সহায় কৰে, আৰু সেইবিলাকহে হৈছে বিয়োজক। আকৌ এইফালে এই উদ্ভিদবিলাকো যেতিয়া মৰি যায়, তেতিয়া ইহঁতক গেলাই পচাই যোৱাত এই বিয়োজকেই সহায় কৰে। অৰ্থাৎ এই উদ্ভিদবিলাকো বিয়োজকৰ দ্বাৰা মাটিত গেলি পচি মিহলি হৈ পৰে। ঠিক তেনেদৰে প্ৰাথমিক উপভোক্তাবিলাকো সেই বিয়োজকৰ দ্বাৰা গেলি পচি যায়। ঠিক তেনেদৰে দ্বিতীয় পৰ্যায়ৰ উপভোক্তা অৰ্থাৎ গৌণ উপভোক্তাবিলাকো এই বিয়োজকৰ দ্বাৰাই মাটিত মিহলি হৈ যায়। এতিয়া আমি পিছৰ অংশটোলৈ আগবাঢ়োঁ। কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটাই, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। হয়, ইতিমধ্যে তোমালোকক মই এই কথাখিনি চমুকৈ জনাইছিলোঁ। এতিয়া আমি অলপ বিশদভাৱে বহলাই পঢ়িম ইয়াত। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অৱশিষ্ট মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। এই মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি আকৌ উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, বিয়োজক কাক বুলি কোৱা হয়? এই বেক্টেৰিয়া আৰু ভেঁকুৰবিলাকক বিয়োজক বুলি কোৱা হয়। যিহেতু সিহঁতে জৈৱিক উপাদানবিলাক বিয়োজন ঘটায়, গেলি পচি যোৱাত সহায় কৰে। এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈব উপাদানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। হয়, এতিয়া আমি নিশ্চয় বুজি পালোঁ পৰিস্থিতি তন্ত্ৰ কেনেকৈ গঠন হয়। জৈৱিক আৰু অজৈৱিক উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে তোমালোকে হয়তো ভালকৈ বুজি পালা। তলৰ ছবিটোত আমি কি দেখা পাইছোঁ?
ইয়াত দেখা পাইছোঁ ঘাঁহনি এডৰা, এই ঘাঁহনিত হৰিণা কেইজনীমান চৰি আছে আৰু ইয়াত বাঘে কি কৰিব, ইয়াত পৰা আমি কোনটো কথা বুজি পাম যে হৰিণাখিনিয়ে ঘাঁহনিত থকা ঘাঁহবিলাক খাব আৰু এই হৰিণাক আকৌ বাঘে খাদ্য হিচাপে গ্ৰহণ কৰিব। ইয়াত এই ঘাঁহনিৰ ঘাঁহখিনি হৈছে উৎপাদক আৰু হৰিণা হৈছে প্ৰথম পৰ্যায়ৰ উপভোক্তা আৰু এই হৰিণাখিনি খোৱা বাঘ হ'ব দ্বিতীয় পৰ্যায়ৰ উপভোক্তা। আজিলৈ ভিডিঅ'টি ইমানেই। গতিকে তোমালোকে কিবা বুজাত অসুবিধা হৈছে যদি কমেণ্টত জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।